এইবাৰ কিন্তু ভালকৈ কৰিবি দেই নহ'লে তোৰ মই ভৰি চৰি ভাঙি দিম চাবি কিন্তু এইবাৰ কিন্তু ভালকৈ কৰিবি দেই কিমান শিকাই থাকিম তোক আৰু চোৱা 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 চাই লোৱা 1 2 3 হেল্ল' ডাৰ্লিং ক'ত আছা তুমি এতিয়া নাই মই এতিয়া ডুবাইতে আছোঁ মানে লোকেল ডুবাই আৰু ঘৰত যাব পৰা নাই বৰ্তমান ডাৰ্লিং জান তুমি কিয় নুবুজা তুমি দেখোন মোক জানাই মই যে ডুবাইত ঠেলা চলাইছোঁ ডুবাইত তোমাৰ ঠেলা চলালে মানে সময়ে নাপায় জানা বহুত ব্যস্ত থাকিব হয় মানে মানুহে এটা মোবাইল কিনিলেও মানে ঠেলা লৈ যায় আৰু এটা আণ্ডাৰপেণ্ট কিনিলেও ঠেলা লৈ যায় মই কি কৰিম জান তোমাকতো লগ কৰিব বহুত মন আছে কিন্তু কি কৰিম সময়ে নাপাওঁ ইমান ব্যস্ত থাকিব লগা ইয়াতে তুমি চিন্তা নকৰিবা মই 2 দিন ভিতৰত যাম জানো তুমি চিন্তা নকৰিবা জান জান বুজা না বুজা প্লিজ জান মোৰ ফোনটো তুমি মোক কিয় নুবুজা তুমি মোক কিয় ইমান সন্দেহ কৰি থাকা সন্দেহ এটা কেঞ্চাৰৰ বেমাৰ যদি জানা তুমি মোক সন্দেহ কিয় কৰি থাকা ধুনু তোমাক মই ইমান ভাল পাওঁ মোৰ দেহে মনে মোৰ শিৰে মাথো তুমি জানা মাথো তুমি ধুনু মাথো তুমি মোক জানি বুজিও তুমি কিয় মানে সেই কৰি থাকা মোৰ লগত কাজিয়া কিয় কৰি থাকা ধুনু মই 2 দিনৰ ভিতৰত যাম তুমি চিন্তা নকৰিবা তোমাক মই বহুত ভাল পাওঁ তুমি মোক কিয় ইমান টেনশ্যন দি থাকা ধুনু মইতো যাম তুমি চিন্তা নকৰিবা জানো তুমি মোক বিশ্বাস কৰা অকণ বিশ্বাস লোৱা বিশ্বাসেই মূল জানা প্ৰেমত বিশ্বাসেই মূল মানুহে বিশ্বাস এটা ৰাখিব লাগে জানা বিশ্বাস এটা ৰাখিব লাগে তোমাক মই ঠকা নিদিওঁতো হয়তো তুমিহে মোক ঠকাই দিব পাৰা কিন্তু মই তোমাক কেতিয়াও ঠকাই নাই তুমি মোক কিয় নুবুজা এতিয়া মই ডুবত ঠেলা চলাই আছোঁ তুমি গম পোৱা নাপাব বহুত মই ব্যস্ত মই যাব নোৱাৰোঁ এতিয়া কেনেকৈ যাওঁ ইয়াতে মই লাইচেঞ্চখনো হোৱা নাই ঠেলাৰ লাইচেঞ্চখনো হোৱা নাই লাইচেঞ্চখন বনাই পেলাই মই ইয়াৰ পৰা ধুনীয়াকৈ যাম ধুনু তুমি চিন্তা নকৰিবা প্লিজ ধুনু মোক বুজা মোৰ লগত কাজিয়া কৰি নাথাকিবা এনি টাইম মোৰ লগত কাজিয়া কৰি নাথাকিবা তুমি ধুনু প্লিজ মোক ক্ষমা কৰি দিয়া প্লিজ ধুনু প্লিজ মই যাওঁ হেল্ল' একো শুনা পোৱা নাই মই জোৰছে কোৱা একো শুনা হেল্ল' কি হ'ল তোমাৰ কি হ'ল নেট পোৱা নাই চাগে হেল্ল' জোৰকে কোৱা সোনকালে কোৱা হেল্ল' জোৰ দি কোৱা পেটৰ পৰা কোৱা একো শুনা মানে হেল্ল' এই কাটিয়ে দিওঁ ঠগিলোঁ না নেট নাই বুলি কিমান কথা পাতি থাকিম আৰু কিমান টাইম ৱেষ্ট কৰি থাকিম এনেকৈ দিনটো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিলে ক'ত হ'ব মোৰ জিন্দগী এনেকৈ চলিব নেকি মোৰ কথা পাতি এনেকৈ নহয় গাৰ্লফ্ৰেণ্ডৰ লগত কিমান কথা পাতি থাকিম তাতে আৰু কাজিয়া সন্দেহ কিবা এই বাদেই দেই প্ৰেম এই মোৰ বন্ধুজনকে ফোন কৰোঁ ক'ত বা আছে ই আৰু গমেই নাপাওঁ ইয়াৰ ফোন সোনকালে ৰিচিভ নকৰোঁ নহয় কি বা কৰি থাকে কাৰ লগত ব্যস্ত থাকে ই কিন্তু তাৰ গাৰ্লফ্ৰেণ্ড নাই মই জানো ভালদৰে জানো তাৰ গাৰ্লফ্ৰেণ্ড কোনো নাই ই কিন্তু সদায় অকল ডেইলি পইচাই মাথা মাৰি থাকে গতিকে ফোন কৰি চাব ৰ'বা এই বিৰাট হোৱাটছআপ কি কৰিছা এতিয়া ক'ত আছা তুমি এতিয়া হয় নেকি আমেৰিকাত মই ডুবাইত এই সৰু সুৰা এখন মানে সেই বাৰ খুলি আছোঁ তাতে মানে ব্যস্ত হৈছোঁ বৰ্তমান কি কৰিম আৰু এতিয়া নাই গাঁৱত মানে যাব সময় হোৱা নাই এতিয়া কি নাযাওঁ নেকি এতিয়া মই ভাবিছোঁ 10-20 মিনিটমান থাকিম নাই তোমাক কোৱা নাই মোৰ এজন কাষ্টমাৰ আহিছে তাকে কৈছোঁ মানে হয় তুমি তাতে ব্যস্ত ন বিয়া বাৰু কৰিলে নাই বিয়া হয় নেকি মই কৰা নাই কৰিম বুলি ভাবি আছোঁ মানে ছোৱালী নাপাওঁ দেখোন অসমৰে ছোৱালী মানে সেই কৰোঁ নেকি আমাৰ বাহিৰৰ ছোৱালী ইমান ঠিক নহয় ইয়াতে হয় ঠিক আছে তোমাক মই পিছত কল কৰিছোঁ বাৰু মোৰ মানে সেই কাষ্টমাৰ আহিছেতো গতিকে মই ব্যস্ত হৈছোঁ ঠিক আছে তোমাক মই পিছত কল কৰিম আৰু আমি 2 দিনৰ ভিতৰত লগ কৰিম দিয়া হ'ব ঠিক আছে বাই তুমি আহিলা যোৱাকালি ৰিহাৰ্চেলবিলাক মনত আছে নাই আছে তেতিয়াহ'লে এটা কাম কৰোঁ আমি ন আৰু এবাৰ ৰিহাৰ্চেল কৰোঁ আৰু কম্পিটিশ্যনটো বেছি দিন নাই আমাৰ হয়নে গতিকে এবাৰ 2বাৰমান ৰিহাৰ্চেল কৰি লওঁ কৰি পেলাই তুমি ঘৰত যাই কৰিবা ৰিহাৰ্চেলবোৰ মই দেখাই দিম তুমি কেনেকৈ কৰিব লাগে ঠিক আছে আৰু তোমাৰ বন্ধুজন কি হ'ল জন কি হ'ল সি বোলে ক'ৰবাত ছোৱালী পলাই লৈ গ'ল এনেকৈ মানে নষ্ট কৰি লয় নিজৰ এটা ভাল জীৱন এটা প্ৰতিভা ইমান ভাল নাচিছিলে সি
কিয় ছোৱালী পঢ়িলি মই ইমান কম বয়সতে কিয় বিয়া কৰিব লাগে মাকে কি কৰিছে মাকে গালি পাৰিছে নাই আমাৰ মানুহখিনি কি হ'ব এনেকৈ ইমান ধুনীয়া প্ৰতিভা এনেকৈ প্ৰতিভাবোৰ নষ্ট কৰি লয় এতিয়া কি কৰিব এতিয়া মাইকীৰ লগতে ডান্স কৰি থাকিব লাগিব এই সৰু ছোৱালী কলা ল'ব লাগিব বকা ল'ব লাগিব তুলি জন্ম দিব নহয় এতিয়া কি হ'ব তাৰ লাইফটো গ'ল আৰু তাৰ ইমান কম বয়সতে কিয় ছোৱালী পলাই লৈ যাব লাগে ইমান ভাল নাচিছিলে ইমান ভাল প্ৰতিভা আছিলে আচলতে আমাৰ প্ৰতিভাবোৰ নিজে নিজে ধ্বংস কৰি লয় এনেকৈ মানে নষ্ট কৰি লয় কিছুমানে মদ বটল খাব গেলা খাব চিগাৰেট খাব বিড়ি খাব দিমাগবোৰ নষ্ট কৰি ল'ব হয়নে আৰু কিছুমানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে নষ্ট কৰিব বহুত দেখিছোঁ এনেকুৱা গাৰ্লফ্ৰেণ্ডৰ কাৰণে মানে নষ্ট কৰি লোৱা মানে গাৰ্লফ্ৰেণ্ডে নাচিব যাব নিদিয়ে গাৰ্লফ্ৰেণ্ডে গান গাব যাব নিদিয়ে এটা গীটাৰ শিকিব যাব নিদিয়ে গান শিকিব যাব নিদিয়ে মানে দিনটো কথা পাতি থাকিব লাগে গাৰ্লফ্ৰেণ্ডৰ লগতে তুমি কিন্তু এনেকুৱা নহ'বা দেই ঠিক আছে হ'ব তুমি কিন্তু এনেকুৱা নহ'বা তোমাক মই কৈছোঁ ব'লা তেতিয়াহ'লে আমি ৰিহাৰ্চেলটো কৰি লওঁ ঠিক আছে ব'লা আৰু যদি লাগে মুদ্ৰে কমল কলি যা হায় ঈশ্বৰ আমাৰ ৰিহাৰ্চেল ইয়াতে ভাল হ'ব দেখোন ন ইয়াতে ধুনীয়া হ'ব ইয়াতে মজা প্লেচ ইয়াতে কোনো নাই ফ্ৰী একদম খোলা মঞ্চ ইয়াতে কি ধুনীয়া হ'ব নে কি কোৱা ইয়াতে কৰোঁ নেকি আৰুতো আমাৰ কম্পিটিশ্যন মানে বেছি দিন নাই আৰু তিনি মাহে আছে গতিকে আমি ইয়াতে ৰিহাৰ্চেলটো কৰি লওঁ আৰু তুমি এটা কথা মনত ৰাখিবা দেই ডান্স কৰাৰ আগতে এক্সাৰচাইজখিনি কৰি দিব লাগিব দেই এক্সাৰচাইজখিনি কৰিলেহে তুমি ডান্স কৰিব পাৰিবা এক্সাৰচাইজ নকৰিলে তুমি ডান্স কৰিব নোৱাৰিবা গতিকে মই তোমাক দেখুৱাওঁ এক্সাৰচাইজখিনি দেখুৱাই লওঁ তুমি ঘৰত ইয়াতে কৰিবা ঘৰতে কৰিবা তুমি ভালদৰে চাই ল'বা মোক দেই ব্ৰাছ কৰিছে নাই আজি ঠিকে আছে তেতিয়াহ'লে তুমি ভালকৈ চাই ল'বা মোক দেই ভালকৈ চাই ল'বা তোমাক মই দেখুৱাই আছোঁ কেনেকৈ মানে এক্সাৰচাইজখিনি কৰে আৰু কৰি পেলাই তাৰপিছতে ডান্সটো কৰিবা এক্সাৰচাইজখিনি কৰাৰ পিছত ডান্স কৰিবা দেই ঠিক আছে তোমাক মই দেখুৱাই আছোঁ ঠিক আছেতো দেখুৱাওঁ ৰেডি ঠিক আছে 1 2 3 আমি না কইম ভালদৰে চাই লৈছেনে নাই ব্যায়ামবোৰ এতিয়া পাৰিবি নাই কোৱাচোন পাৰিবি নাই তুমি ব্যায়ামবোৰ কৰিবলৈ স্যাৰ আপুনি ইমান স্পীড কৰিছে মই দেখাই নাপালো অলমান স্লো কৰক স্যাৰ তেতিয়াহ'লে তুমি চাই লোৱা ভালকৈ চাবা হা মই তোমাক দেখুৱাই আছোঁ ভালকৈ চাই ল'বা হা এইবাৰ কিন্তু ভালকৈ কৰিবা দেই চোৱা ষ্ট্ৰংকৈ দেখা তুমি ধুনীয়াকৈ পজিশ্যন লোৱা দেখুৱাই আছোঁ তোমাক পজিশ্যন এনেকুৱা কৰা এনেকুৱা যদি পুৱা গধূলি তুমি ডেইলি কৰা তুমি পুৱা গধূলি কৰিবা 5 মিনিটকৈ কৰিবা গতিকে তুমি চোৱা নেক্সট চোৱা এনেকুৱা চোৱা পানী নিদিবা মজা এনেকৈ 5 মিনিট পুৱা গধূলি ডেইলি কৰিবা তুমি এখন ছুপাৰ ডান্সাৰ দিবা চাওঁ ফুটবল চাওঁ ঠিক আছে ষ্ট্ৰংকৈ পানী নিদিবা দেই চাওঁ এবাৰ তৃতীয়টো কৰোঁ 3 নম্বৰটো কৰোঁ চোৱা এনেকুৱা যদি তুমি ডেইলি কৰা পুৱা গধূলি তেতিয়াহ'লে তোমাৰ ইণ্ডিয়াৰ নাম্বাৰ নহয় ৱৰ্ল্ডৰ নাম্বাৰ ডেন্সাৰ যাবা একদম ৱৰ্ল্ডৰ একদম পৃথিৱীৰ নম্বৰ ডেন্সাৰ হৈ যাবা তুমি গতিকে সদায় কৰিবা ডেইলি কৰিবা এনেকুৱা দেই ঠিক আছে এক্সাৰচাইজ কৰিবা কৰি থাকিবা চাওঁ এবাৰ দেখুৱাই দিবা চাওঁ মজা ধুনীয়া আছে বাবু ধুনীয়া আছে তুমি ধুনীয়া আছে তুমি ধুনীয়া কৰি আছা আজি হ'ব দিয়া আজি তুমি ঘৰত যোৱা ইমানতে কৰিম আজি ইমানে সমাপ্ত কৰিম বাই টাটা বাই কালি লগ পাম যোৱা কালি লগ পাম কালি আহিবা আহিলা তুমি ব্যায়ামখিনি কৰিছা নে ঘৰত এক্সাৰচাইজখিনি কৰিছা না ঘৰত কিমান বাৰ কৰিছা হয় নেকি বহুত ভাল দে এতিয়া কৰিবা সদায় কৰিবা ডেইলি কৰি থাকিবা যদি ডেইলি কৰি থাকা তুমি ইণ্ডিয়াৰ নম্বৰ 1 ডান্সাৰ হ'বা পৃথিৱীৰ নম্বৰ 1 ডান্সাৰ হ'বা ডেইলি কৰিবা তেতিয়াহ'লে নতুনখিনি কৰোঁ আজি আৰম্ভ কৰোঁ ব'লা ডান্সখিনি আৰম্ভ কৰোঁ ব'লা সোনকালে ব'লা টাইম নাই যাব লাগে সোনকালে ব'লা ডান্সখিনি কৰোঁ ৰেডি লাইট কেমেৰা মিউজিক এণ্ড একশ্যন বিহু আজৰি আমি না কইম ভাগৰ লাগিলে অকণমান বহা ইমান গৰম ধৰিছে বাপৰে বাপ কিবাকৈ কৰিলোঁ তুমি জানানে নাই মই ডেন্স ক'ত শিকিছিলোঁ জানানে নাই ক'ত শিকিছিলোঁ মই তুমি জানা নাই
নাজানা মই শিকিছিলোঁ মানে চাউথ আফ্ৰিকাত শিকিছিলোঁ মই মোটামুটি 10 বছৰ শিকিছোঁ মই চাউথ আফ্ৰিকাত এই ডেন্স এনেকুৱা ডেন্স মই 10 বছৰ শিকিছোঁ এতিয়া তুমি পাৰিবা না কোৱাচোন পাৰিবা না পাৰিবা না আমি তাৰমানে আমাৰ 3 মাহে আছেতো যিহেতু 3 মাহ আছে কম্পিটিশ্যন আমাৰ ডান্স ইণ্ডিয়া ডান্সত আমি ভাগ লওঁ এইবাৰ ফাইনেল আনিবই লাগিব ফাইনেল আনিব পাৰিবা নোৱাৰা ফাইনেল আনিমেই আমি প্ৰথম পুৰস্কাৰটো আনিবই লাগিব গতিকে তুমি ভালদৰে ৰিহাৰ্চেল কৰিবা দেই মই কিন্তু বহুত কষ্ট কৰিছিলোঁ মই 10 বছৰ শিকিছোঁ তুমিও কষ্ট কৰিবা আৰু ভাত বেছিকৈ নাখাবা দেই কমকৈ খাবা বেছিকৈ হাকিবা দেই আৰু ভালকৈ ৰিহাৰ্চেল কৰিবা এতিয়া তুমি যোৱা এতিয়া আৰু মানে আজি নকৰোঁ আমি পিছত কৰিম এতিয়া তুমি যোৱা মোৰ বহুত ভাগৰ ধৰিছে লাহে যোৱা কিয় পৰি গ'লা দেখোন হে প্ৰভু যাতে ফাৰ্ষ্ট পুৰস্কাৰটো পাওঁ আৰু ডান্স ইণ্ডিয়া ডান্সত আপোনালোকে অলপ সহযোগ কৰিবা আমাক ৰাইজ দেই অলপ সহযোগ কৰিবা ৰাইজ আমি ফাৰ্ষ্ট পুৰস্কাৰটো পামনে নাই ৰাইজ কোৱাচোন আপোনালোকে পামনে নাই ফাৰ্ষ্ট পুৰস্কাৰটো প্ৰথম পুৰস্কাৰটো পামনে নাই ডান্স ইণ্ডিয়া ডান্সত গতিকে আপোনালোকক সহায় কৰিবা আপোনালোকে বুজি পাইছে অকণমান সহায় কৰিবা আৰু ৰাইজ অকণমান সহায় কৰিবা আৰু বহুত কষ্ট হয় এনেকুৱা ডান্স কৰিবলৈ গতিকে ডান্স ইণ্ডিয়া ডান্সত ভাগ লওঁ আমি আপোনালোকে সহায় কৰিবা আপোনালোকে নিশ্চয় বুজি পাইছে কি সহায় কৰিব লাগে গতিকে অকণমান সহায় কৰিবা আৰু বহুত কষ্ট হয় এনেকুৱা ডান্স কৰিবলৈ এনেকুৱা ডান্স উলিয়াবলৈ বহুত কষ্ট হয় বহুত বছৰ মই কষ্ট কৰি মানে আজি এনেকুৱা ডান্স ওলাইছোঁ গতিকে ডান্স ইণ্ডিয়া ডান্সত ভাগ লওঁ আমি আপোনালোকে সহায় কৰিব আপোনালোকে গমে পাইছে কি সহায় কৰিব লাগে গতিকে বাই বাই এতিয়া আপোনালোকক লগ পাম আৰু পিছত বাই বাই